সন্মানীয় আপোনালোকে জানে যে সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যটো আমি আমাৰো ঠিক তেনেদৰে আমিও টেঙাট ব্লক কংগ্ৰেছৰ কমিটিৰ উদ্যোগত আমি এই স্বাধীনতা দিৱসটো উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আমি আমাৰ ব্লক কংগ্ৰেছ কমিটিৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যিসকল মহান ব্যক্তিয়ে এই স্বাধীনতা দিৱসত আত্মবলিদান দিলে क्योंकि हमारी मिट्टी ने हमें सिखाया है यदि नफरत करने খুবেই আনন্দিত হৈছোঁ। আজি আমি ৭৯তম স্বাধীনতা দিৱস আমি উদযাপন কৰিছোঁ আমাৰ টেঙাট ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত। আমি সকলো ৰাইজ ওলাই আহিছে। আজি এই আমাৰ যি কাৰ্যসূচীত আমাৰ সকলোৱে দলে বলে যোগদান কৰিছে তাৰ বাবে আমি অতিশয় আনন্দিত হৈছোঁ। আৰু লগতে আমি এই ক্ষণতে আমি যিসকল বীৰ মুক্তিযোদ্ধাৰে এই স্বাধীনতা যুঁজত আত্মবলিদান কৰিলে তেখেতসকলক আমি শ্ৰদ্ধাৰে সুৰিছোঁ। আৰু আমি তেখেতসকলৰ স্মৃতি যাতে সকলো সদায় চিৰজীৱিত হৈ থাকে তাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ যে আমি তেখেতসকলক আমি সদায় স্মৃতি সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰিম আমি। আৰু লগতে যিসকল দল সংগঠনে আমাক সহায় সহযোগিতা কৰিলে তেখেতসকলকো আমি এই ক্ষণতে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই কাৰ্যসূচীত সহায় সহযোগিতা কৰাৰ কাৰণে।